শিপা বিচাৰি কি বুলি ক'ব চিহ্নমূল ক'ব নে শিপা বিচাৰি 200 বছৰৰ পিছত আবেগত সকলোৰে ফাটো ফাটো হৈ পৰিছে কিন্তু কথাখিনি ক'ব পৰা নাই ভাষাকে মুখবিলাক চালেই নিজৰে মোৰ লাগে যে কি কম মই নিজেই বৰ্ভীভূত হৈ পৰিছোঁ প্ৰশ্ননো কি সুধিম আমাৰ এই পৃথিৱীখনক লৈ তেওঁলোকে জানে বা কিমানকে ধন্যবাদ জনাইছোঁ তপন শৰ্মা আমাৰ লগত থকাৰ কাৰণে আপুনি ডক্টৰ সত্যকাম ফুকন আৰু বিনয় শৰ্মা আপোনালোকে গৈ তেখেতক বিচাৰি পাইছিলে কেনেকে বিচাৰি পাইছিলে চমুকৈ আপোনাৰ পৰা শুনো আমি যোৱাৰ আগতে দুগৰাকীমান মণিপুৰী ভদ্ৰলোকৰ লগত যোগাযোগ হৈছিল তেখেতসকলে কৈছিলে আমি উলিয়াই দিব পাৰিম আমি কিছু জানো যাবৰ সময়ত কিন্তু আমি সেই মণিপুৰী লোকসকলৰ ফোন নম্বৰটো হেৰুৱালো কিন্তু উলিয়াব পাৰিম বুলি বিশ্বাস হ'ল সত্যকাম ফুকনে যথেষ্ট কষ্ট কৰি যোগাযোগৰ কিছুমান ৰাস্তা উলিয়াই লৈছিল মণ্ডালয়ত প্ৰথম ভৰি দিয়াৰ পিছত কিন্তু আমাৰ লগত এটা ফোন নম্বৰো নাছিল মণ্ডালয়ত ভৰি দিলো মণ্ডালয়ৰ হোটেল এখনত উঠিলোগৈ উঠি এতিয়া কি কৰিম ভীষণ চিন্তাত পৰিলো এনেই ৰাস্তালৈ ওলাই গৈ দোকানী কিছুমানক সুধিলো প্ৰথম সুধিলো ঐদালি অসমীয়া মানুহক বাৰ্মিজবিলাকে শতিকা জুৰি ঐদালি বুলি কয় ঐদালি ক'ত থাকে তেওঁলোকে একো নুবুজা দেখি পিছত সুধিলো পন্নাসকল ক'ত থাকে জানে নেকি ইংৰাজীতে সুধিছো পন্না মানে ব্ৰাহ্মীণ বাৰ্মিজবিলাকে কয় এজনে ক'লে জানো পন্না বোলে তাৰপিছত সুধিলো কাটে পন্নাক জানে নেকি কাটে মানে মণিপুৰী কাটে পন্নাক পালে তাৰপিছত আমাৰ লিংকটো ওলাব বুলি আমাৰ বিশ্বাস কাটে পন্না বুজি নাপালে কিন্তু পন্না বুজি পালে এঘৰ পন্নাৰ এড্ৰেছ দিলে এনেকে যাওক তাত কমিউনিকেশ্যন বেয়া এখন স্কুটাৰত এজন উঠিব পাৰে আমি 3জন মানুহ 3খন মটৰচাইকেল ল'ব লাগিব ভাড়া গাড়ী সেইবিলাক তাৰপিছত বহুত কথা পচা কৰি কিছু দূৰ খোজকাঢ়ি চিটি বাছ এখনত উঠিছিলো সৰু বেলেগ ধৰণৰ টেম্পো নহয় চমুকে ক'লে তেতিয়াহ'লে তেতিয়া শেষত গৈ আমি যিঘৰ মণিপুৰী মানুহৰ ঘৰত ওলালোগৈ ঘটনাক্ৰমে সেইজন সুন্দৰ গোপাল শৰ্মা যাৰ লগত 1 বছৰমান ধৰি সত্যকাম ফুকনে যোগাযোগ কৰি আছিল ওলাই ক'লে এখেত সুন্দৰ গোপাল শৰ্মা দুয়ো চকু কপালত উঠিল আপুনি সত্যকাম ফুকন এওঁ কয় আপুনি সুন্দৰ গোপাল শৰ্মা হয় তাৰপিছত মামাই গোটেইখিনি দায়িত্ব চমজাই ল'লে ক'লে হ'ব অসমীয়া মানুহ বিচাৰি পোৱা যাব প্ৰথম দিনটো ভালেখিনি ঘূৰিলো কিন্তু সেইদিনা কোনো অসমীয়া মানুহৰ ঘৰত নোলালো মোৰ সন্দেহ হৈ আছে আচলতে তেওঁলোকে সুন্দৰ গোপালে চিনি নাপায় আমি যোৱাৰ কাৰণে বিচাৰি দিব অলপ কষ্ট কৰি কিন্তু পাছদিনা গৈ হঠাতে এখন দোকানৰ সন্মুখত আমাক ৰখাই দিছে আৰু সেই ছবিখন ইয়াত ওলাইছিলে এতিয়া টিভিত তাত এই শিৱচন্দ্ৰ আৰু শিৱচন্দ্ৰৰ মাক চন্দ্ৰময়ী দুয়ো আছে লগে লগে মই সৰু ভিডিঅ' ক্লিপ এটা কৰি থৈছিলোঁ ষ্টিল কেমেৰাটোতে সেইটো ইয়াত দেখুওৱা হৈছে আজি সেয়ে প্ৰথম লগ পালোঁ তাৰপিছত তেওঁলোকৰ ঘৰত লগ পোৱাৰ পিছতে এঘৰকে 5-6 ঘৰ মানুহলৈ লৈ গ'ল সেই সমস্ত কাহিনী ইতিমধ্যে লিখা হৈছে এতিয়া কিমানমান আপোনাৰ মতে মুঠ বাৰ্মাত বা ম্যানমাৰত আছে অসমীয়া মূলৰ সেই বাৰ্মিজ বুলি অসমীয়া বুলি কম মই বুজিছো মণ্ডালয়ত 52জন মানুহৰ লিষ্ট এখন তেওঁলোকে আমাক তৈয়াৰ কৰি দিছিলে তাৰপিছত অলপ উৎসাহিত হৈ কৰিছিলে বিচাৰিলে আৰু কিছু ওলাব ভামুত 250 ঘৰ মানুহৰ লিষ্ট এখন তৈয়াৰ কৰি দিছিলে 250টা পৰিয়াল নে মানুহ আৰু ইণ্ডিভিজুৱেল মিছিনাটো আছে নেকি মিছিনাত আমি যাব নোৱাৰিলো সেই সময়ত যুদ্ধ চলি আছিল যুদ্ধ মানে আভ্যন্তৰীণ কাচিন বিলাকৰ গতিকে তালৈ আমি যোৱা সম্ভৱ নহলে তাত থকা বুলি নিশ্চিত হৈছো কাৰণ ভামুত থকা পৰিয়ালে তাৰ পৰা বৈবাহিক সম্বন্ধ কৰিছে বোলে আমাৰ শহুৰ তাত থাকে তাত মানুহ আছে এই মানুহখিনিয়ে প্ৰত্যেকজনী অসমীয়া বুলি গৰ্বিত হৈ এতিয়াও হৈ আছেনে অভাৱনীয়ভাৱে কাৰণ এখেতসকলৰ কথা বতৰাৰ পৰা আমি আজি বুজিছোৱেই ইয়াত দিয়া ভিডিঅ' ক্লিপৰ পৰা আমি বুজিছোৱেই ভামুৰ ঘটনাটো খুব আৰু বেছি নাটকীয়
ভামুত যিখন গাঁৱলৈ ওলাই গ'লো গাঁওখনৰ নাম আকৌ ঐদালি গৌ অসমীয়া গাঁও শব্দটো তাত গৌ হ'ল নেকি আৰু ঐদালি মানে অসমীয়া গাঁও পূৰ্ণকান্ত সেইখন গাঁৱত থাকি আহিছিলে তেখেতৰ সেই গাঁওখনৰ এড্ৰেছ কিতাপখনত দিয়া আছে আমাৰ সেই এড্ৰেছটো লৈয়েই পোনে পোনে তাত ওলাবগৈ পাৰিছে 1936 চনৰ ঘটনা এইটো 37 প্ৰথম 33ত গৈছিলে গতিকে আপোনালোকে কৈছে প্ৰায় 100 বছৰ পিছত প্ৰায় 100 বছৰৰ পিছত 100 বছৰৰ পিছত সেই ঠাইতেই তেনেকে বৰ্ণনা কৰা মতেই ভামু চহৰ 100 বছৰত বিশেষ পৰিৱৰ্তন হোৱা নাই জিঅ'গ্ৰাফি বা ঘৰ দুৱাৰৰ ফালৰ পৰা ভামু আৰু হেমু আইদেউৰ কিবা সম্পৰ্ক আছে বুলি অসমীয়া বুৰঞ্জীবিদবিলাকে দাবী কৰে হেমু নামটো হেমু উৰ্ফে ভামু বা হেমুটো পিছত বিকৃত হৈ ভামু হৈছে আৰু তেখেতৰ নামতেই ভামু চহৰ বুলি কয় সেইটো কিন্তু তাৰ স্থানীয় মানুহে নাজানে বা স্থানীয় ইতিহাসবিদেও কোৱা নাই যেটো অসমীয়া ইতিহাসবিদবিলাকে কয় এওঁলোকৰ খোৱা বোৱা আৰ্থিক অৱস্থা আটাইবোৰ ঠাইতে নিম্ন মধ্যবিত্ত খোৱা বোৱা বাৰ্মিজসকলৰ দৰে আৰু বাৰ্মিজসকলৰ খাদ্যটো 100 বছৰৰ আগতে অসমীয়া মানুহৰ অন্তত 70 বছৰ আগতে অসমীয়া মানুহৰ যেটো খাদ্য আছিল সেইটো তাৰমানে মা মছলা নথকা হালধি নাখায় দাইল নাই এটো অসমীয়া খাদ্য এনেকৈ আছিল 70 বছৰ আগতে এতিয়া আমাৰ বঙলুৱা খাদ্যটাৰ লগত মিলন হৈ গ'ল এক্স্যাক্টলি এতিয়া তেখেতসকলৰ বিবাহ সুবা সম্পৰ্ক এই ধৰণৰ অসমীয়া মানে মই প্ৰথম জানিব বিচাৰো যে বিলীন নোহোৱাকে কেনেকে আছে 200টা বছৰ এতিয়াও কিছুমান বেছিভাগেতো হৈয়ে গ'ল তাকে সেইটো এটা ৰহস্য আৰু কিছু চিন্তা চৰ্চাৰ বিষয় মাণ্ডালয় মানুহখিনি আৰু থাকিলেহেঁতেন তেওঁলোকে যদি ভাৰতীয় যেটো আমি ঢুকি নাপালো চাগে আমি এই পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ সেই কিতাপখন কোনেও কিন্তু আমি গৈ পেলে 50 60 70 80 90 2000 এই 50টা বছৰত কিন্তু কোনোৱে বোধ কৰে গৈ নাপালোৱেই দেখোন নাই তাকে কোনোৱে গৈ নাপালো আমি চাগে এইটো আমাৰ দুৰ্ভাগ্য বা আমি বোধ কৰি এইটো জীৱনত দাগ থাকি যাব যে আমি এই অসমীয়াখিনিক আমি গৈ কিন্তু ইয়াতে বহুত কথা কৈ থাকিলো ইতিহাসো লিখিলো কিন্তু আমি সেই সাধাৰণ কাষৰ প্ৰতিবেশী জায়গাখনলৈ গৈ পেলে ঢুকি নাপালো যেটো আপোনালোকে কৰি পালেগে হয় এই কামটো মণিপুৰীসকলে আজিৰ পৰা 40 বছৰ আগতে কৰিলে আৰু মণিপুৰীসকলক লগ নোপোৱাতেন আমি এওঁলোককো ঠিকনা বিচাৰি নাপালোহেঁতেন এই সুযোগতে কিন্তু মই সেইসকলক আকৌ সেই দুখটো দি যাব বিচাৰিম যে আপোনালোকে যদি আগতে এবাৰ বিচাৰিলে হয় যিসকল ইতিহাসবিদ যিসকল বুৰঞ্জীবিদ যিসকল আমাৰ আগৰ জনপ্ৰজন্মৰ আছিলে আজি এই ঘটনাটো হ'বলৈ নাপালেহেঁতেন সৌৰভ দিহিঙীয়া আমাৰ লগত আছে এই ঘটনাৰ লগত আপুনি আদৰ পৰা জড়িত বিৰতিত যোৱাৰ আগতে মই এবাৰ যাম থুলমূলকে কি কেনেকুৱা লাগিছে থুলমূলকৈ ক'বলৈ গ'লে ম্যানমাৰত থকা যিখিনি আমাৰ অসমীয়া মানুহ আছে তাতে 3টা দল আছিলে প্ৰথম দলটো গৈছিলে হেমু আইদেউৰ লগত সহযোগত যিখিনি গৈছিলে সেয়া হৈছে মাণ্ডালয় আৰু অমৰাপুৰাৰ মাজতে আছিলে সেই মানুহ 2 নম্বৰ গ্ৰুপটো থাকি গ'ল যিসকলক আমাৰ পিছৰবাৰ বাৰ্মিজ এগ্ৰেছনৰ যিখিনি মানে আপোনাৰ দাস হিচাপে লৈ গৈছিলে সেইখিনি থাকি গ'ল ভামু আৰু মিচিনাৰ মাজত দাখন হয় যুদ্ধবন্দী হয় 3 নম্বৰ যেটো গ্ৰুপ গৈছিলে এইসকলৰ কথাটো অতি অবৰ্ণনীয় প্ৰায় 10,009 বছৰৰ পৰা 14 বছৰ বয়সীয়া কোমলীয়া ছোৱালী হাতৰ তলুৱা ফুটাই এৰাল দি টানি টানি লৈ গৈছিলে যিসকলক কাছিনসকলে বিলাই ল'লে 1845 চনত কেপ্টেইন হানয় নামৰ এজন ব্ৰিটিছ বিষয়ে তেওঁৰ ৰেচিডেণ্ট অফ আভাৰ নিৰ্দেশ ক্ৰমে এটা সাৰ্ভে কৰিছিলে যেটো সাৰ্ভে ৰিপৰ্ট তেওঁ ডিব্ৰুগড়ত সাবমিট কৰিছিলে তাত কৈছে তেওঁ হুকং ভেলীত প্ৰায় 200-250 মান মানুহ লগ পাইছিলে যাৰ ফেচিয়েল যেটো এপিয়াৰেন্স পালপেবলি আছামিজ এই কথাটো মোক ক'লে মোক লাটৰ ইউনিভাৰ্চিটি ডক্টৰ ষ্টিফেন মৰে তেওঁ মই যেতিয়া মই যোগাযোগ কৰিছিলোঁ তেতিয়া তেওঁ ক'লে মোক যে এডমান লিছৰ এখন কিতাপ এখন আছে তুমি সেইখন চোৱা আৰু মোক এটা ডাচ লাইব্ৰেৰী নেদাৰলেণ্ডৰ ডাচ লাইব্ৰেৰী এটা মোক লিংক দিলে তেতিয়া মই 2টা তথ্য মই এনালাইচিছ কৰি মই পালোগৈ যে হয় কেপ্টেইন হানয় কৰ্ণেল বেফিল্ড তেওঁলোকে ব্ৰিটিছ অফিচাৰসকলে তেতিয়া দিনতেই মাণ্ডালয়ৰ পৰা ডিব্ৰুগড়লৈ এই গোটেই ৰাস্তাটো সাৰ্ভে কৰিছিলে দুৰ্ভাগ্যজনকভাৱে 1933 চনত পূৰ্ণকান্ত বুঢ়াগোহাঁইক বাদ দি
কোনো আৰু এতিয়াৰ তপন কুমাৰ শৰ্মা ডক্টৰ সত্যকাম ফুকন আৰু বিনয় শৰ্মাক বাদ দি কোনোজন অসমীয়া ইতিহাসবিদে এই সন্দৰ্ভত আলোচনা কৰাও নাই, লিখাও নাই। যোৱাটো বাদেই দিয়ক, যোৱাটো বহুত দূৰৰ কথা, অথচ বহুত দূৰতো নাই, কিন্তু বহুত দূৰত নাই। আজি মই 4টা বজাত যেতিয়া মই চাৰ্কিট হাউচত তেওঁলোকক লগ কৰিব গ'লো, মই এটা পিঞ্চ মাৰি চালোঁ, পূৰ্ণকান্তক চিনি পায়নে? এই 3গৰাকী মানুহৰ মুখখন জোনৰ দৰে উজলি উঠিলে। মই তেওঁৰ মুখতে শুনো, আইদেউ পূৰ্ণকান্তক চিনি পায়নে? পূৰ্ণকান্ত নাম শুনি, কথা শুনি, মানুহ মনুষ্য দেখা নাই। 100 বছর 200 বছর কাছে বুঝলি? আমার কথা বুঝিলি? একদম বুজিছো। অসমীয়াই অসমীয়াক বুজাব নালাগে নহয়। ওয়েটে ওয়েটে পূর্ণকাণ্ড আমি নদেখি আমার আপনাलोग ये बार्मीज में बोलिए ये लोग कोई असम से कोई आने के लिए तड़प रहा था क्या? कैसे? असम से कोई आने के लिए ये लोग कोई राह देख रखा था क्या? आसाम धोबी गारो बदु नहीं, आप बार्मीज में बोलिए। আপুনি ৰিপিট কৰক আৰু हाँ, मेरे क्वेश्चन है जी। असम से कोई आने से ये लोग असमिया लोग बार्मीज बोले, असम से कोई आए पुण्यकांड के बाद में ऐसा कोई राहत देख रहा था क्या? ओ पुण्यकाण्ड ये नाउमा बदुरे बलु लारे सराती ला नौसिनी ना बुझी। पुण्यकाण्ड का बाद में कुछ आया नहीं, वो तो पूर्णकांड पीछे पुन्ना पुन्ना नौसिनी কোনো অহা নাই। আচ্ছা, পদ্মমালাৰে এটা মানে ইয়াৰ খানতে এটা বিশ্বাস কথা এটা কওঁ, আছে। হয় যে আপুনি যদি মই আকৌ অৰিজিনেল ভিডিঅ'টোলৈকে যাব বিচাৰো, মই তাতে সেই মানুহগৰাকী যিখিনি মানুহে কান্দি কান্দি কথাখিনি কৈ আছে সেয়া হ'ল পদ্মমালা, আৰু এই পদ্মমালাৰ বিষয়ে তপন শৰ্মাই কিবা কব। মই আকৌ এবাৰ যাব বিচাৰিম সেই লুপ চাবচোন, আপুনি যে দেখিবলৈ পাব যে তেওঁলোকে কান্দি কান্দি কথা হয়। আপুনি কৈ থাকক, স্ক্ৰীণত ওলাবগে এতিয়া তপন শৰ্মা, আপুনি কেমেৰাৰে চাই কথাখিনি কৈ থাকক। স্ক্ৰীণত যিগৰাকী ওলাইছে তেখেত থাকে অমৰাপুৰাত। হয়। অমৰাপুৰা এতিয়া মাণ্ডালাই চহৰৰ ভিতৰত, হয়, কিন্তু তেতিয়া 14 কিলোমিটাৰ দূৰত আছে, আমাৰ খানাপাৰাৰ দৰে। তেখেতৰ নাম ভৱানী, তেখেত পদ্মমালাৰ নহয়। পদ্মমালা তেখেতে কানি কানি আমি যিখন সভা পাতিছিলো তালৈ যাওঁতে হয়, তাত ইমোচনেল ব্ৰেকডাউন হৈ গৈছে, ইমান দূৰৰ মানুহৰ অসমৰ মানুহ লগ পায়। পদ্মমালাৰ কিছুদিনৰ আগতে ঢুকালে। তেওঁ অসম সম্পৰ্কে জনা একমাত্ৰ পণ্ডিত বুলি শব্দটো ব্যৱহাৰ কৰিছো। তেওঁ এখন সৰু কিতাপো লিখিছে, কিতাপখনৰ নাম আছিলে উই দা আছামিজ। আছামিক্স, উই দা আছামিক্স। ইংৰাজী বোধকৰো ইংৰাজী শিক্ষক আছিল নেকি? ইংৰাজী তেওঁ বোধকৰো মধ্যম ইংৰাজী শিক্ষক নহয়, তেওঁ পদাৰ্থ বিজ্ঞানৰ শিক্ষক, পদাৰ্থ বিজ্ঞানৰ শিক্ষক স্কুলৰ আছিলে। স্কুলৰ আৰু তেখেতে চাগে পদাৰ্থ বিজ্ঞানৰ হেৰি কৰিছে, গ্ৰেজুৱেশ্যন কৰিছে, তাৰপিছত BEd কৰি পেলাই স্কুলৰ শিক্ষকতা কৰে। ইংৰাজীত এখেতসকলৰ তুলনাত ফ্লুৱেণ্ট, লিখাটো কোৱাটো। আমাৰ আজি থকা দুৰ্ভাগ্য যেন যে বৰ ভাল আমি হয় লাগিলে। একেবাৰে আমি এই ভদ্ৰমহিলা যে কান্দি আছে, তেওঁৰ মাত্ৰ কিছুদিন আগতে মৃত্যুবৰণ কৰিছে। কোনগৰাকীৰ বায়েক পদ্মমালা? এই ইয়াৰে কোনোবা এগৰাকীৰ বায়েক নহয় জানো তপন শৰ্মা? এই তিনিওগৰাকী বাই ভনী পদ্মমালাৰ, এই তিনিওগৰাকী বাই ভনী, আৰু পদ্মমালা তেওঁলোকৰ কাজিন। এই তিনিওগৰাকীৰ বাই ভনী হয়, আৰু পদ্মমালাৰ তেওঁলোকৰ কাজিন, তেওঁ বাই ভনী। তেওঁ এখন কিতাপ লিখিছিলে উই দা আছামিক্স বুলি। মই দুৰ্ভাগ্যবশতঃ মই বহুত চেষ্টা কৰি মই এবাৰ দেখিছিলো, মোৰ লগত আছিলো, কিন্তু ক্ষমা কৰিব মই আজি উলিয়াব নোৱাৰিলো। আপোনাক আজি চেষ্টা কৰি দেখাব উই দা আছামিজ, বিশেষ সত্যকাম ফুকনৰ সেই ৱেবছাইটবিলাকত কিন্তু উই দা আছামিজখন সুন্দৰকে আছে, গোটেই কিতাপখনে তাতে আছে। আৰু অসম চৰকাৰক বোধ কৰো আপোনালোকে আহি পেলাই এই বিষয়ে এখন আবেদনো কৰিছিল যে এইসকল লোকৰ লগত কিবা সংস্থাপন নকৰিলেও সম্পৰ্কটো স্থাপন কৰক। অন্তত সংস্থাপনটো নিবিচাৰে এতিয়া এই মুহূৰ্তত, কিন্তু সম্পৰ্কটো স্থাপন কৰক। কিন্তু সেই অসমীয়াটো আমি 1940 চনৰ পৰা গৈ আবেগ অনুভূতি বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰো, গামোচা তামোচা পিন্ধো, ফুলজাৰি চেনবে ভাষণৰ কথা কওঁ, কিন্তু কোনেও মাত্ৰ
2 ঘণ্টাও নালাগে ফ্লাইটত গৈ মাণ্ডালয়ত নামি বাৰ্মাৰ বা ৰেংগুনত নামি সেই মানুহখিনিক লগ পাই আহি পেলাই গৱেষণা কৰি বা কথাখিনি কবলৈ 50 বছৰে কাৰো কিন্তু আহৰি নহলগে বা সময়ও বা দৰকাৰী বুলিও নাভাবিলে দুখ পৰিতাপ সবেই বিষয় ধন্যবাদ লৈছে অলপমান লৈছে ঠিক বিৰতি উভতি পেলাই আকৌ অলপমান কথা কম এই সম্পূৰ্ণ ঐতিহাসিক মুহূৰ্তৰ বাবে